হাই ফ্ৰেণ্ড, আপোনাক সকলোকে মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মই গৈ আছোঁ আজি অংগনবাড়ী স্কুললৈ। এয়া মোৰ লগত আছে নবৌ আৰু ভাগিন বোৱাৰী। ইমানেই কথাত ব্যস্ত, পাছলৈ ঘূৰি চাবলৈ এওঁলোকৰ সময়েই নাই। এওঁলোকৰ আচলতে ল'ৰা ছোৱালী আছে স্কুলত, খাবলৈ যোৱা কথা যে। এয়া আহি পালোহি অংগনবাড়ী কেন্দ্ৰ, আৰু এয়া অংগনবাড়ী কৰ্মীয়ে ল'ৰা ছোৱালীক খেলা ধূলা শিকাই আছে। এয়া চাওক, ল'ৰা ছোৱালী একেবাৰে কম বাৰু। আৰু এয়া আৰম্ভ হ'ল পঞ্চামৃতৰ কাৰ্যসূচী। পঞ্চামৃত কাক দিছে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে চাগে ন। আশীৰ্বাদ কৰিব যাতে আহিবলগীয়া দিনবোৰ ভালদৰে পাৰ হৈ যায়। এইগৰাকীক আকৌ ভিডিঅ' ক'বলৈও নিজেহে উঠিছে। আজিকালি আকৌ নতুন নিয়ম ওলাইছে নহয়, অংগনবাড়ী কেন্দ্ৰত হেনো পঞ্চামৃত দিব লাগে, নাইবা অন্নপ্ৰসন্ন পাতিব লাগে। এয়া পঞ্চামৃত দিছে, পিনে পায়স দিয়ে, দেউতাসকলে সেৱা কৰিছে। লগতে গাখীৰ, ঘিউ, মৌ, কল, ধূপ ধূনা জ্বলাই সেৱা কৰি দিয়া হৈছে। আমাৰ ফালে এনেকৈয়ে দিয়ে বাৰু, আপোনালোকৰ ফালে কেনেকৈ দিয়ে নাজানো, জনাবচোন কেনেকৈ দিয়ে। আৰু এয়া মোক দিয়াৰ পিছতে ল'ৰা ছোৱালীবিলাকক দি দিছে, আৰু লগত আশাকৰ্মীও আহিছে বাৰু আজি। এয়া ল'ৰা ছোৱালীবিলাকে হাত ধুবলৈ চেকুৰা চেকুৰি কৰিছে। আৰু এয়া পঞ্চামৃত খোৱা মানুহ। তেতিয়াহ'লে আমি পঞ্চামৃত খাই লওঁ, তাৰপিছত দেখাম। এইপিনে আছে সেউজীয়া শাক পাচলি, এইপিনে কচু, অমিতা, কলপচলা, নৰসিংহ, কোমোৰা, কল, ভেন্দি, আপেল, জিকা, কেৰেলা। আচলতে যিমানখিনি থাকিব লাগে সিমানেই আৰু এইপিনে লোৱা আছে মোৰ ৱেট। আপোনালোকে আকৌ মোৰ ৱেটটো শুনি ভয় নাখাব দেই, বহুত বেছি নাই বাৰু ৱেটটো, 78 মোৰ ৱেট লোৱা হৈ গ'ল। 78 কেজি 700 আছোঁ। আৰু ইপিনে সৰু ল'ৰা ছোৱালীবিলাককো লোৱা আছে ৱেটটো। আৰু এতিয়া আমি আহিলোঁ স্কুলৰ পৰা, নিয়ম অনুযায়ী মই লৈ আনিছোঁ খোৱা পাতখিলা। এনেকৈ আহোঁতে লৈ আনিব লাগে, এনেকৈ ধৰক থকাখিনি ভাল জেগাত থ'ব লাগে বুলি কয়। এয়া তাত দি মই সেৱা কৰি ঘৰলৈ আহিছোঁ। আৰু এই আশা বাইদেউ গৈছেগৈ। এয়া ঘৰলৈ আহি আছোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাব আপোনালোকে। এয়া আগত আহি আছে আমাৰ ভাগিন বোৱাৰীজনী ল'ৰা ছোৱালী দুটা লৈ। বহুত বেছি দূৰ নহয় বাৰু, অকণমানহে, বহুত বেছি নহয়। ঘৰলৈ আহি আছোঁ। আৰু এয়া মোক দি পঠিয়াইছিলে ঢেকীয়া, ঔটেঙা, কেৰেলা। আৰু আশা বাইদেৱে দিছিলে মোক এয়া ভিটামিনৰ টেবলেট, ভিটামিন আৰু কেলচিয়ামৰ টেবলেট দি পঠিয়াইছিলে। গৰ্ভৱতী অৱস্থাত আচলতে এইকেইটা টেবলেট খাব লাগে। খালে ধৰক গৰ্ভৱতীগৰাকীও স্বাস্থ্যৰ কাৰণে ভাল, আৰু গৰ্ভত থকা সন্তানৰ কাৰণেও ভাল। সেইকাৰণে মোৰ নাছিলে কাৰণে আশা বাইদেৱে মোক দিবলৈ আহিছে। হাই ফ্ৰেণ্ড, মই আহি ঘৰ পালোহি, বহুত বেছি দূৰ নহয় বাৰু। আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে মোৰ আহিবলগীয়া দিনবোৰ ভালদৰে পাৰ হৈ যায়। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব। আৰু মোৰ চেনেললৈ যদি কোনোবা নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুন এটা ভিডিঅ' লৈ পুনৰ লগ পাম আপোনালোকৰ। বাই।